নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ ঘৰত আজি বিশ্বকৰ্মা পূজা কেনেকৈনো পাতোঁ তাকে অকণমান দেখাম আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে, অকণো স্কিপ নকৰাকৈ। বলক এজনী তাইনো কি কৈছে চাওঁ। এজনী বৰশী বাই আছে। মাছ পাইছে নাই? নাই ধৰিলে নাই? তিনিটা। অঁ, আৰু এজনী কি কৈছে চাওঁগেচোন বাৰু তাইক। এয়া ইজনী ৰুমলৈ আহি আছোঁ। বেমাৰ পৰি আছে। এইটো আমাৰ মটো মোবাইল চাই আছে। হাই কৈ দে আকৌ আজি। হাই কৈ দে। হাই গাইজ। হাই গাইজ। হাই গাইজ কৈ দে। হাই গাইজ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো দবাই দিব। আমি ঘৰৰ পৰা ওলাই আহি খুৰী ল'ৰা আজি বাৰ্থডে আছে, এয়া অলপ ওলাই আহিছোঁ বাৰ্থডে খাবলৈ।
আজি আমি দুজনী আহিছোঁ আৰু এজনী নাই আহা এজনী গা ভাল নাই দেখাইছিলোঁ নহয় আপোনালোকক তাই শুই আছে হ'ব গৈ লওঁ বাৰু ঠিক হয় খুৰী ঘৰৰ পৰা আহিলোঁ আহি পিনি ৰাস্তাত ঢেকীয়া দেখিছোঁ ঢেকীয়া কেইটামান ছিঙি লৈ যাওঁ এয়া মোৰ ধুনীয়াকৈ ওলাইছে লৈ লোৱা আজি ঢেকীয়া খাব লাগিব ঢেকীয়া ঔটেঙা আৰু বৰশীটো আজি মাছ ধৰিছিলে আপুনি ৰাতিপুৱা মাছৰ লগত জোল বনাই খাব লাগিব এয়া আৰু ছিঙি লওঁ ধুনীয়া হৈ আছে দেই ঢেকীয়াখিনি টেঙা খাম নে ভাজি খাম নে কি খাম হয় আজি জানো কি খায় তাৰপাছত ৰাখাই বহুত ডাঙৰ বাৰী এখনৰ ওচৰত আছোঁ দেই আমি চাৰিওফালে সেউজীয়া এইয়া পকা আলি ওলাই আছে আমাৰ ঘৰটো অলপ গাঁৱৰ মানে মাজতে পকা আলিটো অলপ যাব লাগে পকা কিমান আলিলে হ'ব পহুমোৱাৰ পৰা 1 কিলোমিটাৰমান হ'ব নাই আমাৰ ঘৰলৈ পহুমোৱাৰ পৰা হ'ব চাগে সিমান 1 কিলোমিটাৰমান হ'ব চাগে পহুমোৱা চেণ্টাৰৰ পৰা আমাৰ ঘৰলৈ 1 কিলোমিটাৰমান ভিতৰত সোমাব লাগিব ভিতৰত সোমাব লাগে ভিতৰত সোমাবলৈ 1 কিলোমিটাৰ নালাগে এইডোখৰ গেটত মানে পাওঁতেহে ট্ৰেইন ৰাস্তা আমাৰ ট্ৰেইন ৰাস্তা ওচৰত হয় ঘৰৰ পৰা দেখাম বাৰু আমাৰ ট্ৰেইন আমি আমাৰ ঘৰৰ পৰা মানে ৰাস্তাটো কিমান দূৰ পকা দিকে গৰু চৰবোৰ নুঠাবা লওক এনেকৈ দেখোন লওক ৰেকৰ্ডিং কৰিব লিখিব লাগিব মুখেদি যে ৰেকৰ্ডিং কৰে চাহ খাব লৈছোঁ এতিয়া আমি এয়া আজি ঘৰতে বনাইছিলোঁ বৰফি মই বনোৱা নাই বাৰু তাই বনাইছিলে তাই বনাইছিলে চাহ সেইকাৰণে চাহ সন্ধিয়া টাইমত চাহৰ লগত এজিও বৰফি খাম নিজে বনোৱা আৰু বিস্কুট ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব